हेलो एभ्रिवान की खबर आपनालोকৰ आशा करू সকলোৱে ভালে কুশলে আছে মোৰো ভাল বহুত দিন ভিডিও দিব পৰা নাছিলো সো আজি ভাবিলো आपनालोকৰ মাজলৈ নতুন ভিডিও এটাকে আগবঢ়াও আজি জিহে গৰম ভাবিলো বইল মাছকে বনাও আৰু মই বনাই ট্ৰাই কৰিছিলো খুব ভাল লাগিলে খাই এনেদৰে মাছৰ টেঙা আঞ্জা বইল হেহে ৰেচিপিটো आपनालोকৰ লগত আগবঢ়ালো আশা কৰো আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পায় জনাবলে নাপাহৰিব তেনেহলে আহকচোন আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমে মই প্লেট এখনত মাছ 2 পিস লৈ ভালদৰে ধুই লৈছো আৰু মই 2 পিসে লৈছো কাৰণ মই মোৰ আৰু বাৰহে বনাইছো আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও বনাব পাৰে আৰু নহৰু কেইফুটামান লৈছো আদা 2 টুকুৰা লৈছো আৰু ভোট জলকীয়া এটা লৈছো কিন্তু মই সম্পূৰ্ণ এটা ভোট জলকীয়া নিদিও ইয়াৰে আধাটো দিম আপোনালোকে যদি জ্বলা বেছিকে খায় দি লবও পাৰে আৰু ঔটেঙা এফাল লৈ মই কাটি লৈ ধুনিয়াকৈ ধুই লৈছো আৰু মসুৰ দাইল আধা কাপ লৈ ধুনিয়াকৈ ধুই লৈছো আপোনালোকে যদি নিবিচাৰে মসুৰ দাল নিদিয়াকৈও বনাব পাৰে গেছটো অন কৰি কেৰাহীখন পাতি লৈ 1.5 মগ পানী দিছো আৰু এইখিনি এতিয়া উতলাই আহিবলৈ ঢাকন মাৰি দিছো উতলোহাত ধুই ৰখা মসুৰ দাইলখিনি দি লগতে সোৱাদ অনুযায়ী নিমখ দি আকৌ পুনৰ ঢাকন মাৰি সিজিবলৈ দিছো এতিয়া দিছো থেতেলিয়াই লোৱা আদা নহৰু ডাঙৰ চামুচৰ জোখাৰে এচামুচ এতিয়া দিছো গোটা জিৰা সৰু চামুচৰ জোখাৰে আধা চামুচ আকৌ পুনৰ উতলিবলৈ দিছো এয়া চাওক আমাৰ মসুৰ দাইলখিনি প্ৰায় সিজিয়ে গৈছে এইখিনিতে এতিয়া আমি ঔটেঙাখিনি দিম মই ঔটেঙাখিনি মিহিকৈ কাটি ললো আপোনালোকে এনেকৈও দিব পাৰে মই অকমান থেতেলিয়াই লৈ দিলে বেছি ভাল পাওঁ সেইকাৰণে থেতেলিয়াই লৈ দিছো এতিয়া দিছো ভোট জলকীয়া মই সম্পূৰ্ণ দিয়া নাই অকনমানহে দিছো আপোনালোকে জ্বলাটো আপোনালোকৰ পছন্দ অনুযায়ী কম বেছি কৰি লৈ দিব আকৌ পুনৰ ঢাকন মাৰি সিজিবলৈ দিছো এয়া চাওক আমাৰ ঔটেঙা আৰু মসুৰ দাইলখিনি সিজিয়ে গৈছে এইখিনিতে এতিয়া মই ধুই ৰখা মাছ 2 পিস দি আকৌ পুনৰ ঢাকন মাৰি 10 মিনিট সিজিবলৈ দিছো 10 মিনিটৰ পিছত ঢাকনখন খুলি লৈ মাছৰ পিসকিটা লুটিয়াই লৈছো আৰু লগতে মানধনিয়া অকনমান কাটি দিছো এই চাওক আমাৰ মাছৰ বইল টেঙা আঞ্জা ৰেডি হৈ গল এতিয়া মই ভাতৰ লগত খাবলৈ বাটি এটাত লৈ লৈছো আজি বিশেষ তেনেকুৱা একো নাই একেবাৰে সিম্পল কে বনোৱা মাছৰ বইল টেঙা আঞ্জা ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় আপোনালোকৰ অভিজ্ঞতা শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহো আকৌ পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈকে সুখত থাকক সুস্থ থাকক বাই বাই